গাইজ কি খবৰ মোৰ দিছাং আমাৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকে জানে চাগে মই নামচিং বনাবলৈ এডাল লৈছোঁ আৰু এই আছোঁ আৰু এতিয়া যাম মই কচু কাটিবলৈ আৰু কি লাগিব আপোনালোকক দেখুৱাই থাকিম চাই থাকিব শেষলৈ যাতে স্কিপ নকৰিব। এয়া চাওক গাইজ এয়া ভুল গছ হয় আৰু এয়া পুখুৰী দেউতাহঁতৰ পুখুৰী ইয়াত বহুত মাছ আছে ফিছাৰী মাছ আৰু এই লোকেল মাছো ইয়াত ভৰোৱা হৈছে এদিনাখন আৰু গাইজ এয়া মই এতিয়া ক'ত গৈ আছোঁ চাই থাকক আৰু এই আছোঁ দেউতাহঁতৰ পথাৰ এই আছোঁ ইমান ধুনীয়া সেউজীয়া হৈ আছে ৰোৱাখিনি চাওক আৰু ইয়াতে আমাৰ ৰঞ্জিত খেতি কৰা হয় এই আছোঁ গাইজ আৰু এয়া মই আহিছোঁ এয়া কচু কাটিবলৈ আৰু এইফালে তলত চাওক ইমান বোকা আৰু এয়া চাওক গাইজ এয়া হৈছে আমাৰ ডিমৰু গুটি এয়া চাওক আমাৰ ওপৰতে ডিমৰু গছ আছে এয়া এতিয়া মই কচু কাটি ল'ম গাইজ চাওক কচু কাটিলোঁ এয়া চাওক কচু 3ডাল হ'লেও হ'ব আৰু বেছি দিলেও বেয়া হ'ব খাবলৈ এতিয়া যাম আৰু নামচিং বনাবলৈ আৰু এই আমাৰ নানি পানী তুলিছে চাওক গাইজ এয়া চাওক আৰু এয়া আমাৰ ওখ আলি এয়া চাওক আৰু গাইজ এয়া চাওক আৰু ইয়াতে মই মাছখিনি উখুৱাই লৈছিলোঁ ইয়াত চাং বনাই এয়া চাওক আৰু মাছখিনি উখোৱাৰ পিছত ৰ'দত অলপ দিলোঁ সেইটো মাছখিনি ধুনীয়া হয় তেতিয়া আৰু এয়া আমাৰ খুৰীহঁতৰ মাছ এয়া চাওক ইমান ধুনীয়া হৈ গ'ল চাওক এয়া চাওক ইয়াতে মেলি দিছে এইটো আপোনালোকে কি কয় নাজানো আমাৰ ইয়াৰ ৰেং বুলি কয় ন আৰু এয়া আমাৰ ইয়াতে আমি মাছ শুকুৱাইছিলোঁ আৰু এয়া আমাৰ মাছ এতিয়া লৈ যাম আৰু খুন্দিবলৈ এয়া চাওক ইমান ডাঙৰ ডাঙৰ মাছ চাওক গাইজ খাবলৈ বহুত মজা হ'ব এয়া চাওক গাইজ এয়া জুইত পুৰি গ'ল ইয়াকে খুন্দি দিওঁ এতিয়া বেছি খাই ভাল লাগিব মাইনাই লৈ গৈছে উখান মাছখিনি চাওক লাজতে পলাইছে আৰু এয়া আমাৰ তাত অকল পুতন ন আৰু এই আমাৰ মাইনাৰ মাছখিনি লৈ গৈছে মাইনা মাছখিনি দেখুৱাই দিয়ে আকৌ কিমান লৈ গৈছা মাইনা পলাইছা আৰু গাইছ ইফালে আমাৰ পথাৰতে হ'লে আমি আহিছোঁ যিহেতু আমাৰ কিপাৰটো বেয়া মানে গোটেই বৰষুণ তিতি গেলি আছে আৰু তাতে বতাহতৰ ঘৰতে খুন্দিবলৈ আহিছোঁ আমি কিপাৰ মানে আপোনালোকে বুজি পোৱা নাই চাগে এতিয়া দেখুৱাম মই কিপাৰ কেনেকুৱা হয় আৰু আমাৰ মিচিঙত কিপাৰ বুলি কয় সিদিনাখন ইয়াতে মাছ ধৰিছিলে এইকেইদিন বৰষুণ দিয়াৰ বাবে মাছ পোৱা নাই এয়া চাওক গাইজ এয়া আমাৰ কিপাৰ মাইনা উলিয়াই দিয়া কিপাৰ এয়া আমাৰ মাইনাই উলিয়াইছে আৰু ইয়াতে আমি এতিয়া মাছ খুন্দিম গাইছ এয়া চাওক এয়া দেখি নকয় আমাৰ মিচিঙত এইটো কিপাৰ কয় আপোনালোকে কি কয় নাজানো আৰু গাইজ জানিলে আপোনালোকে জনাবচোন মই নাজানো আৰু এতিয়া আমি এইখিনি ধুনীয়াকৈ ছালখিনি গুচাই লওঁ এয়া কচুখিনি ছালখিনি ধুনীয়াকৈ গুচাই মেলি খুন্দিলে বেছি খাই ভাল লাগে নামচিংটো আৰু এতিয়া গাইজ এইটো আমি গুচাই ল'ম আৰু মাছখিনি আমি ধুনীয়াকৈ লৈ আহিলোঁ আৰু এয়া গাইজ চাওক এয়া মই এতিয়া কামত লাগিছোঁ আৰু কচু দিলে বেছি খাই গাইজ এয়া চাওক এতিয়া মই কচুখিনি সৰু সৰুকৈ কাটি লৈছোঁ সৰুকৈ কাটিলে নামচিংটো বেছি গুৰি হয় যিহেতু খাবলৈ বেছি ভাল এয়া চাওক আৰু মই কচুখিনি বনৰীয়া কচু দিছোঁ বনৰীয়া কচু দিলেও ভাল হয় খাবলৈ আৰু নামচিং মোৰ কাৰণে বেষ্ট হয় গাইজ যিহেতু আঘোণ মাহত বেছি খাই ভাল লাগে পথাৰলৈ লৈ গ'লে
পথাৰত লাই জবৰা হওক যিয়ে হওক তাল নামচিঙৰ লগত খালে বহুত ভাল হয় খাবলৈ। সেয়ে নামচিং বনাই থোৱাটো ভাল আৰু আমাৰ কাৰণে। কেতিয়াবা সুধা ভাত হ'লেও নামচিং পাতত দি খালেও বেছি ভাল হয়। সেয়ে নামচিং বনাই থওঁ। গাইছ এয়া মোক চোক ঘাম চোক যিহেতু আজি প্ৰথমবাৰ খুন্দিছোগে বুলি ক'ব লাগে, মানে বহুত দিন হৈ গ'ল খুন্দা। এয়া আমি যিহতে বহুত খুন্দিছিলোঁ, ধান খুন্দিছিলোঁ আৰু ধান খুন্দি আমি 2-3 দিনৰ কাৰণে ইয়াৰ পৰা খুন্দি উলিয়াইছিলোঁ চাউল। যিহেতু আমাৰ জীয়ৰীত আমাৰ মাহঁতে দেউতাহঁতে কিবা কৰি নকৰিছিলে, ধান উকুটাইছিলে মিলত কুটালে। যিহেতু মিলত ফুটালে চাউল কমকৈ ওলায় বুলি কৈ ভাঙি যায়, সেইটো কাৰণে আমাৰ বেছিভাগ ইয়াতে খুন্দিছিলোঁ। বেছিভাগ নহয় আৰু বেছিয়ে বুলি ক'ব লাগিব। আৰু যেতিয়াৰ পৰা আমি কলেজত পঢ়ি বাহিৰত থাকিলোঁগৈ তেতিয়াৰ পৰা ধান খুন্দোৱা হৈ গ'ল মিলত। আৰু এয়া আমাৰ মাইনাই চোক, আমাৰ ছোৱালীখিনি খুন্দিব জানে। এয়া আমাৰ চবেই জানে, জানাতে ভাল আৰু স্বাস্থ্যৰ কাৰণেও ভাল, এক্সাৰচাইজৰ নিচিনা হয়। আৰু এয়া চোক আমাৰ হৈ গৈছেগৈ। এইটো চোক ইমান ধুনীয়া গোন্ধাইছে। আৰু যিহেতু আমাৰ ডাঙৰ ডাঙৰ মাছ, দিহিঙৰ মাছ বহুত তেল হয়, সেইটো কাৰণে নামচিং খাবলৈ ভাল হয়। আমাৰ ইয়াৰ দিহিঙৰ মাছ নামচিঙৰ কাৰণে বেষ্ট। আৰু বহুত দূৰ দূৰণিৰ পৰা জানে আমাৰ গাঁওখনক নামচিং পায় বুলি। দিহিংমুখ বুলি ক'লে আৰু গম পায় নামচিং জেগা বুলি হয়। সেইকাৰণে ময়ো আহি ইয়াতে খুন্দিছোঁগৈ। যিহেতু আমাৰ এনেকুৱা নাই, আমাৰ দিচাঙত খুন্দিবলৈ এনেকুৱা ব্যৱস্থা নাই, সেইটো কাৰণে ইয়াতে শুকুৱাই মেলি ধুনীয়াকৈ খুন্দি লৈ যাম আৰু তাতে। আৰু আপোনালোকে যদি খাব বিচাৰে মোক কমেণ্টত জনাব, মই আপোনালোকৰ কাৰণে থৈ দিম যদি আহে আমাৰ ঘৰলৈ। আৰু এয়া আমাৰ খুন্দা হৈ গৈছেগৈ। আৰু এতিয়া খুন্দা মাইনা খুন্দা জল্দি। আকৌ এইখিনি এতিয়া ভৰাব লাগিব বটলত। আহা বেটি আহা। এয়া আমাৰ বেটি হয়, হাই কৈ দিছোঁ দাদা। ৰ'বা ইয়াতে ভৰাম মাইনা, ইয়াতে থৈ দিয়া। এয়া চোক, এয়া আমাৰ নামচিং। এয়া গাইছ ইমান ধুনীয়াকৈ নামচিং খুন্দি আনিলোঁ। আৰু এতিয়া আমি ধুনীয়াকৈ ভৰাই ল'ম। গাইছ এয়া আমি ভৰাব লৈছোঁ চোক গাইছ এয়া। আৰু এতিয়া আমি বটলতে ভৰাব লাগিব আৰু চুঙা নাই। আৰু আগতে আমি বাঁহৰ চুঙাতে ভৰাইছিলোঁ, এতিয়া তেলৰ বটলতে তেল বা যিকোনো বটলত ভৰাওঁগৈ। স্প্ৰাইটৰ বটলত ভৰাই দিম। মুখনিটো ধুনীয়াকৈ বন্ধ কৰি থ'লে ভাল ইয়াতে। সৰু বটল হ'লে বেছি ভাল, সৰু বটলটোত মানে আলহীক দিবলৈ টোপোলা দিবলৈ বেছি ভাল হয়। ডাঙৰখিনি দিলে বহুত লোকচান হৈ যায় গাইছ। আৰু এতিয়া ভৰাই ল'ম। ইয়াত তেল বটলো হয়, তেলটো বটলত বেছিয়ে ভাল হয়। তেল থাকিলে মানে বেয়া নহয়, পোক চোকটো সোমাব নোৱাৰে বাৰু ধুনীয়াকৈ বন্ধ কৰিলে। আৰু এতিয়া আমি গাইছ ভৰাই ল'ম। এয়া finish হৈ গ'ল। এয়া গাইছ হৈ গৈছে আৰু কাম। এয়া খালী হৈ গ'ল। চাকৰি মুখটো
কেইটা বটল হৈ গ'ল এইটো নালাগে আৰু এয়া ৰঞ্জিত মিহিলে মই বিয়া নাই হয় তো গাইছ এয়া চোক আমাৰ হৈ গ'ল এতিয়া বটলত ভৰালোঁ গোটেইখিনি এয়া চোক ইমান কেইটা বটল হৈ গ'ল ইমান বটল আৰু স্প্ৰাইট বটলটো বহুত ধৰে আৰু এয়া চোক আৰু এয়া আমাৰ শুকান মাছ এয়া এইটো চোক হাই কৈ দে শুকান মাছ আৰু আমাৰ বেটিয়ে হাই কৈ দে শুকান মাছ কৈ দিছে ন তোমাৰ নামটো কৈ দিয়া আকৌ কৈ দে চোতৰা মোৰ নাম নেহা নেহা কি লিখা আৰু গাইজ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব কৈ দিয়া শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব আৰু গাইজ আমাৰ ভিডিঅ'খিনি চাব বুলি কৈ দিয়া আপোনালোকে আশীৰ্বাদ কৰি দিব আমাৰ ভিডিঅ'খিনি চাই দিব প্লিজ আজিলৈকে ভিডিঅ'টো হয় নি লগাবা আৰু আজিলৈকে ভিডিঅ'টো ইমানতে সামৰিছোঁ কৈ দিয়া আৰু বাই বাই